হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নহৰু আচাৰ বনাব লৈছোঁ আৰু নহৰু আচাৰ বনাবলৈ একেবাৰেই সহজ। ভাবিলোঁ বনাইছোঁৱেই যেতিয়া আপোনালোককো দেখাই দিওঁ মইনো কেনেকৈ নহৰু আচাৰ বনাওঁ। ইয়াতে মই 20-25টামান নহৰু লৈছিলোঁ। এইখিনি বাকলি গুচাই কোহকেইটা মই দুফাল কৰি লৈছোঁ। কোহকেইটা বহুত ডাঙৰ ডাঙৰ হৈ আছিল। সৰু হ'লে আপোনালোকে গোটাকৈও দিব পাৰে, একো কথা নাই। এতিয়া মই এইখিনি নিমখ সানি ল'ম। ইয়াতে মই 4 চামুচ নিমখ লৈছোঁ আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আপোনালোকেও নিমখটো আপোনালোকৰ হিচাপত দি দিব। কিমানখিনি নিমখ হ'লে আচাৰটো খাই ভাল লাগিব সেইটো জোখত দিলেই হ'ল। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ঢাকনি এখন দি এৰাতিৰ কাৰণে থৈ দিম, যাতে নহৰুৰ ভিতৰত নিমখটো ভালকৈ সোমাই যায়। নিমখ সানি থোৱা নহৰুখিনি মোৰ এৰাতি হৈ গ'ল। এতিয়া মই কেৰাহীটোত শুকান জলকীয়া কেইটামান ভাজি ল'ম। কেৰাহীটোত মই তেল দিয়া নাই, শুকানকৈয়ে ভাজি লৈছোঁ। আৰু জ্বলাটো আপোনালোকে আপোনালোকৰ হিচাপত দি দিব, কিমানখিনি জ্বলা খায়। জ্বলাখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে 2 চামুচ মেথি গুটি দিছোঁ, 2 চামুচ জিৰা, 2 চামুচ চফ আৰু 2 চামুচ বগা সৰিয়হ দিছোঁ। আৰু এতিয়া গোটেইখিনি মই শুকানকৈ ভাজি লৈছোঁ। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। মছলাখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিৰ জাৰ এটাত গুড়ি কৰি ল'ম। এয়া চাওক, গুড়ি হৈ গ'ল। এতিয়া মই কেৰাহীটোত তেল গৰম হ'ব দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত অলপ ঠাণ্ডা হ'ব দি মই নহৰুখিনি ঢালি দি দিছোঁ। এতিয়া মই ইয়াতে গুড়ি কৰি লোৱা গোটেইখিনি মছলা দি দিম আৰু মছলাখিনি দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি ল'ম। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও বনাই চাব আৰু মোৰনো কেনেকুৱা হৈছে সেইটোও জনাই দিব। এতিয়া ইয়াতে মই অলপ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে আচাৰটো বেয়া হৈ নাযায় আৰু বহুদিনলৈ ৰাখি থ'ব পাৰি। আৰু আচাৰ যিমানেই পুৰণা হয় সিমানেই খাই ভাল লাগে। এতিয়া মই আচাৰখিনি ইয়াতে ভৰাই লৈ আৰু অলপ তেল দি দিছোঁ আৰু এইখিনি মই মাজে মাজে ৰ'দত দি থাকিব লাগিব, তেতিয়া আচাৰটো খাবলৈও ভাল হ'ব।